2024 লক্ষ্যৰে বিজেপিৰ নতুন অংক প্ৰস্তুত কৰিছে বিশেষ ৰণনীতি। এইবাৰ ৰিপৰ্ট কাৰ্ডৰ ভিত্তিতহে পাব টিকট। বাদ পৰিব একাংশ মন্ত্ৰী বিধায়ক। অধ্যক্ষ মন্ত্ৰী আৰু বিধায়কে নাপাব টিকট। প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব বিচৰা নাই বিজেপিয়ে। বিভিন্ন পৰ্যায়ত চলিছে বৈঠক আৰু সমীক্ষা। প্ৰতিটো নিৰ্বাচনতে জয়ৰ মুখ দেখিবলৈ সক্ষম হোৱা সাহসীয় দল বিজেপিয়ে তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী নিজৰ হাতত ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেৱল লক্ষ্য নিৰ্ধাৰণ কৰাই নহয়, ইয়াৰ বাবে ইতিমধ্যে বহু আগৰে পৰাই ৰণনীতি প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও প্ৰতিটো নিৰ্বাচনতে বিজেপিয়ে ভাল ফলাফল লাভ কৰিছে। বৰ্তমান সময় বিজেপিৰ পক্ষত থাকিলেও কিন্তু গেৰুৱা দলটোৱে কোনো ধৰণৰ সুৰক্ষা ৰাখিব বিচৰা নাই। আগন্তুক 2024 বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 2024 অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটামান মাহ বাকী আছে। অহা এপ্ৰিল-মে মাহত অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ধাৰণা কৰা হৈছে, যাৰ বাবে বিজেপি ইতিমধ্যে ৰণক্ষেত্ৰত নামি পৰিছে। একেৰাহে তৃতীয়বাৰৰ বাবে যাতে ৰাজ্যৰ শাসনৰ বাঘচুৰিডাল নিজৰ হাতলৈ আনিব পাৰে, তাৰ বাবে বিজেপিয়ে এইবাৰ বিশেষ কৌশলো গ্ৰহণ কৰিছে। ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰয়ো সদৰি কৰা অনুসৰি প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত দলটোৱে ৰাজ্যজুৰি চলাইছে ইটোৰ পাছত সিটোকৈ সমীক্ষা। প্ৰতিটো সমীক্ষাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিধায়কসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ভাল কাম নকৰিলে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত সমস্যা হোৱাৰ কথাও সকীয়াই আহিছে। এনে পৰিস্থিতিত এইবাৰ বৰ্তমানৰ বহুকেইজন মন্ত্ৰী বিধায়ক টিকটৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে, কিয়নো সমীক্ষাত তেওঁলোকৰ পাৰদৰ্শিতাক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। মুখপাত্ৰগৰাকীয়ে সদৰি কৰা অনুসৰি বিজেপি এইবাৰ বহুকেইখন নতুন মুখক প্ৰাধান্য দিবলৈ সাজু হৈছে। 2024 চনত তৃতীয়বাৰৰ বাবে ৰাজ্যত চৰকাৰ গঠনৰ স্বাৰ্থতে বিজেপিয়ে এনে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ ওলাইছে। টিকট দিয়াৰ ক্ষেত্ৰত বিজেপিয়ে কোনো ধৰণৰ আপোচ নকৰে। টিকটৰ ক্ষেত্ৰত বিজেপিয়ে কাৰোৰে মুখলৈ নাচায়। কেৱল ৰিপৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰিয়ে টিকট প্ৰদান কৰিব বিজেপিয়ে। পূৰ্বৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনতো বিজেপিয়ে বহুকেইজন সাংসদ আৰু বিধায়কক টিকট দিয়া নাছিল। এইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে স্পষ্ট কৰি দিছে সকলো বিধায়কে টিকট পাব লাগিব বুলি কোনো কথা নাই। অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কৈছিল, এইবাৰ সকলো বিধায়কে টিকট নাপায়। নতুন মুখ আহিব, নতুন মুখক আমি প্ৰাধান্য দিম। সকলো বিধায়কে যে টিকট পাব তেনে কোনো কথা নাই। নতুন মুখ অহাৰ ৰাস্তা কোনেও বন্ধ ৰাখিব নোৱাৰে। কিন্তু কিমান আহিব আৰু কি আহিব সেইটো কোৱাৰ বাবে এতিয়াও বহুতো সময় আছে। ইফালে বৰ্তমানৰ মন্ত্ৰী বিধায়কসকলৰ উপৰিও বিগত নিৰ্বাচনত বিজেপি পৰাজিত হোৱা সমষ্টিসমূহতো কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই সন্দৰ্ভতো সমীক্ষা চলাইছে। অতি সংগোপনে চলোৱা এই সমীক্ষাত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে তাৰ উত্তৰ জনতাৰ পৰা লোৱাৰ ব্যৱস্থা কৰিছে বিজেপিয়ে। দুটা পৰ্যায়ৰ সমীক্ষা ইতিমধ্যে সম্পূৰ্ণ হৈছে। সেই সমীক্ষাত দুৰ্বল প্ৰদৰ্শন কৰা কেইবাগৰাকীও বিধায়কৰ নাম আহি পৰিছে। আনকি একাধিক মন্ত্ৰীৰ নামো সমীক্ষাত আহিছে। অনাগত দিনত চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে দুটা সমীকৰণ চলোৱা হ'ব। এইফালে দলীয় উপৰি RSSৰ তৰফৰ পৰাও এটা সমীক্ষা চলোৱা হ'ব। ইয়াৰ পাছতহে সকলো সমীক্ষা পৰ্যালোচনা কৰিহে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। লক্ষণীয় বিষয় যে ৰাজ্যত বিজেপি যাতে পুনৰ শাসনলৈ আহে তাৰ বাবে RSSৰ তৰফৰ পৰা ৰাজ্যৰ গাঁৱে ভূঞে সংগোপনে কাম আৰম্ভ কৰা হৈছে। ইয়াৰ পূৰ্বৰ নিৰ্বাচনতো RSSে বিশেষ ভূমিকা পালন কৰিছিল। বিশেষকৈ 2016 চনৰ বিধানসভা নিৰ্বাচনতো RSSৰ বিশেষ অৱদান আছিল। নিউজ ডেস্ক ৰিপৰ্ট PB সংবাদ।